আমাৰ চৰকাৰে একেলগে 46,703 গৰাকী লোকক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনত যিসকলে ইকুৱেল কাট অফ মাৰ্কছ পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকীসকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কছ পোৱা ফ'ৰ্থ গ্ৰেড 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যেহেতু ইকুৱেল মাৰ্কছ পাইছিলে আৰু এতিয়া জইনিঙৰ পিছত যেহেতু বহুত কিছু পোষ্ট খালী ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কছ পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেহেতু খালী পোষ্ট আছে গতিকে সেই পোষ্টত তেওঁলোকে চাকৰি পাব আমাৰ চৰকাৰে একেলগে 46,703 গৰাকী লোকক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনত যিসকলে ইকুৱেল কাট অফ মাৰ্কছ পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকীসকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কছ পোৱা ফ'ৰ্থ গ্ৰেড 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যেহেতু ইকুৱেল মাৰ্কছ পাইছিলে আৰু এতিয়া জইনিঙৰ পিছত যেহেতু বহুত কিছু পোষ্ট খালী ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কছ পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেহেতু খালী পোষ্ট আছে গতিকে সেই পোষ্টত তেওঁলোকে চাকৰি পাব আমাৰ চৰকাৰে একেলগে 46,703 গৰাকী লোকক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনত যিসকলে ইকুৱেল কাট অফ মাৰ্কছ পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকীসকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কছ পোৱা ফ'ৰ্থ গ্ৰেড 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যেহেতু ইকুৱেল মাৰ্কছ পাইছিলে আৰু এতিয়া জইনিঙৰ পিছত যেহেতু বহুত কিছু পোষ্ট খালী ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কছ পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেহেতু খালী পোষ্ট আছে গতিকে সেই পোষ্টত তেওঁলোকে চাকৰি পাব আমাৰ চৰকাৰে একেলগে 46,703 গৰাকী লোকক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনত যিসকলে ইকুৱেল কাট অফ মাৰ্কছ পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকীসকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কছ পোৱা ফ'ৰ্থ গ্ৰেড 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যেহেতু ইকুৱেল মাৰ্কছ পাইছিলে আৰু এতিয়া জইনিঙৰ পিছত যেহেতু বহুত কিছু পোষ্ট খালী ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কছ পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেহেতু খালী পোষ্ট আছে গতিকে সেই পোষ্টত তেওঁলোকে চাকৰি পাব